জুবিন গাৰ্গৰ সিম কাৰ্ড নিজৰ নামত কৰাৰ চেষ্টা। বক্তাই অভিযোগ কৰিছে যে 2025 চনৰ 10 এপ্ৰিলত আবেলি 4:37 বজাত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই টেলিকম অফিচত জুবিন গাৰ্গে ব্যৱহাৰ কৰা সক্ৰিয় মোবাইল নম্বৰটো কোম্পানী TM টেলেণ্ট মেনেজমেণ্টৰ নামত থকা মহাৰাষ্ট্ৰৰ চাৰ্কলৰ নম্বৰ নিজৰ নামত ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা কৰিছিল। পৰিৱেশগত প্ৰমাণ। বক্তাই দাবী কৰে যে জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে তেওঁৰ মৃত্যু ছেপ্টেম্বৰত হৈছিল। সিদ্ধাৰ্থ সিম কাৰ্ড নিজৰ নামত কৰিবলৈ ফটো আৰু আবেদন জমা দিয়াটোৱেই এক অসজ উদ্দেশ্য বা বিকিয় অভিপ্ৰায়ৰ ইংগিত দিয়ে। উত্থাপিত প্ৰশ্ন। বক্তাই প্ৰশ্ন কৰে যে জুবিন গাৰ্গৰ অংশীদাৰিত্ব থকা এটা কোম্পানী TM টেলেণ্ট মেনেজমেণ্ট নামত পঞ্জীভুক্ত সিম কাৰ্ড এটা জুবিন গাৰ্গৰ মৃত্যুৰ অলপ দিন আগতে সিদ্ধাৰ্থ শৰ্মাই কিয় নিজৰ নামত কৰিবলৈ বিচাৰিছিল। বক্তাৰ মতে সিম কাৰ্ডো নিজৰ নামত কৰাটোৱে জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ লোৱাৰ বাবে লোৱা এটা পদক্ষেপ আছিল। ব্যক্তি আৰু ব্যৱসায়িক ষড়যন্ত্ৰ ভাষাত পণ্ডিত জুবিন গাৰ্গৰ ব্যৱসায়িক অংশীদাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তাৰ চেম মিত্তলৰ ওপৰত গুৰুতৰ বিত্তীয় ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা হৈছে, যি দুজন জুবিন গাৰ্গ মিউজিক LLBৰ মনোনীত অংশীদাৰ। জুবিন গাৰ্গ মিউজিক LLBৰ বক্তাই উল্লেখিত কৰিছে যে এই LLB তিনিজন মনোনীত অংশীদাৰ আছিল: জুবিন গাৰ্গ, সিদ্ধাৰ্থ শৰ্মা আৰু তাৰ চেম মিত্তল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বাকী দুজন অংশীদাৰে তেওঁৰ সৃষ্টিশীল সম্পত্তি যেনে ডিজিটেল অধিকাৰ আৰু স্তব্ধাধিকাৰ কপিৰাইটৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব। অভিযোগ কৰা হৈছে যে সিদ্ধাৰ্থ শৰ্মা আৰু তাৰ চেম মিত্তলে জুবিন গাৰ্গৰ সম্পত্তি লুটি-পুটি খাইছিল। দাবী কৰা হৈছে যে জুবিন গাৰ্গৰ ব্যক্তিগত বেংক একাউণ্টত মাত্ৰ 10,000 টকা আছিল আৰু তেওঁৰ 80 লাখ টকাৰ ঋণ আছিল, যাৰ বাবে তেওঁৰ ঘৰ আৰু বেংকৰ ঋণ আছিল। বক্তাই অৰ্থনৈতিক দিশটোৰ ওপৰত এক বিশেষ তদন্ত দাবী কৰিছে। কোনো জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰিলে আৰু তেওঁৰ মৃত্যুৰ পিছত বিত্তীয়ভাৱে লাভৱান হোৱাৰ কোনো পৰিকল্পনা আছিল নেকি? তাৰ চেম মিত্তলে বিশেষভাৱে জুবিন গাৰ্গৰ 30 বছৰৰ উপাৰ্জনৰ হিচাপ ৰখা আৰু 14টা প্ৰডাকশ্যন কোম্পানীৰ ট্ৰুলি মিউজিকেল গৰাকী হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে। মৃত্যুৰ পৰিৱেশ আৰু অৱহেলা। বক্তাই জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বে হোৱা ঘটনাবোৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু তেওঁৰ সংগীসকলৰ দ্বাৰা অৱহেলা বা পৰিকল্পিত হত্যাৰ ইংগিত দিছে। এই সংগীসকলৰ ভিতৰত আছিল ফেষ্টিভেলৰ আয়োজক শ্যামকান্ত মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ড্ৰামাৰ শেখৰ জ্যোতি গোস্বামী আৰু আন কেইজনমান। অভিযোগ কৰা হৈছে যে জুবিন গাৰ্গ অসুস্থ আৰু মদ্যপানৰ পৰা বিৰত থকা সন্দেহত তেওঁক গোটেই ৰাতি বলপূৰ্বক মদ খুওৱা হৈছিল। সাগৰলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নিপিন্ধাকৈ সাঁতুৰিবলৈ দিয়া হৈছিল। একোটা চাৰ্জৰ প্ৰমাণ। জুবিন গাৰ্গে এটা অনুষ্ঠানত পিন্ধা আৰু পিছত তীব্ৰত মদ্যপান কৰাৰ সময়ত পিন্ধা একেটা চাৰ্টক অৱহেলা আৰু তীব্ৰতাৰ এক প্ৰতিদিকে প্ৰমাণ হিচাপে দাঙি ধৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ 3 দিন পূৰ্বে অৰ্থাৎ 16 ছেপ্টেম্বৰ 2025 তেওঁৰ গীত মায়াবিনী ফেষ্টিভেলত মুক্তি দিয়াটো এক সন্দেহজনক ঘটনা হিচাপে উত্থাপন কৰা হৈছে। বৰ্তমানৰ স্থিতি। বক্তাই CIDৰ দ্বাৰা দুটা দিশত কঠোৰ তদন্ত দাবী কৰিছে: জুবিন গাৰ্গৰ মৃত্যুৰ পৰিৱেশ আৰু সম্ভাৱ্য ষড়যন্ত্ৰ আৰু সিদ্ধাৰ্থ শৰ্মাও তাৰ চেম মিত্তলৰ সৈতে জড়িত বিত্তীয় অনিয়মসমূহ। বৰ্তমান ৰাজ্যজুৰি হোৱা 55টাতকৈও অধিক এজাহাৰৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোচৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী দল SIT গঠন কৰাৰ নিৰ্দেশ দিছে। অভিযুক্তসকলৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, নহৰতাৰ দৰে দোষণীয় অপৰাধ আৰু অৱহেলাৰ ফলত মৃত্যু সংঘটিত কৰাৰ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে। জনপ্ৰিয় গায়কগৰাকীৰ নশ্বৰ দেহ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ কৰা হৈছিল। অভিযুক্তসকলৰ বাসগৃহত তালাচী চলোৱা হৈছে, কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্ত ছিংগাপুৰৰ পৰা ঘূৰি নহাৰ বাবে তেওঁলোকক আটক কৰা হোৱা নাই। আপোনালোকে এতিয়া চাই আছে Assam24live।